Hey guys, welcome back to my YouTube channel. আশা কৰোঁ সকলোৰে খবৰ ভাল, লগতে মোৰো ভাল। মই এতিয়া পথাৰত আছোঁ, সোণালী পথাৰ। আঘোণৰ সোণালী পথাৰ আপোনালোকে সকলো জানেই কেনেকুৱা হয় এটা মনোমোহা দৃশ্য। আৰু মই এতিয়া কটা ধানবিলাক নিবলৈ আহিছোঁ। মা, ভাইটি আৰু মই এইখিনি মানে দেউতাক হেল্প কৰিবলৈ আহিছোঁ। মানে ধানবিলাক কাটি থোৱা হৈছে আৰু এতিয়া ঘৰত নিব লাগে, সেইকাৰণে আজি মানে অলপ সময় পাইছোঁ কাৰণে নিবলৈ আহিছোঁ। কামটো প্ৰায় 9 বজাৰ পৰা 11:30মান বজালৈ 11টামান বাজিল চাগে। আৰু এতিয়া কণ্টিনিউ কামটো কৰি আছোঁ, অকণমান ৰেষ্ট লৈছোঁ। চ' ভিডিঅ'টো বনাবলৈ অকণমান সুবিধা দিছোঁ আপোনালোকক দেখুৱাৰ কাৰণে। চ' চাই থাকক মোৰ ভিডিঅ'বোৰ চাই থাকক আৰু আগলৈকে এনেকৈ ছাপোৰ্ট কৰি যাব। মই এনেকুৱা বহুত ধৰণৰ ভিডিঅ' দি থাকিম, মানে চেষ্টা কৰিম বাৰু। মোৰ ব্লগ বনোৱাৰ বেছি অভ্যাস নাই, বাট আপোনালোকৰ কাৰণে মই বনাম কিছু ব্লগ। চ' প্লিজ ছাপোৰ্ট কৰিব আৰু আগলৈকে মোৰ ভিডিঅ'টো চাই থাকক। এয়া হৈছে আমাৰ ভাইটি আৰু আমাৰ মা। আমি তিনিওটাই ধান নিবলৈ আহিছোঁ পথাৰত। দেউতাই মানে কামত গৈছে, সেইকাৰণে আমি এইখিনি দেউতাক হেল্প কৰি দিছোঁ। এতিয়া সময় হৈছে 11:30 বাজিল আৰু আমি ৰাতিপুৱা প্ৰায় 9 বজাৰ পৰা কামটো আৰম্ভ কৰিছোঁ। এতিয়া বহুতখিনি ধান ঘৰত নিয়া হ'ল আৰু বাকী আছে। এতিয়া আধা আছে প্ৰায়। মই অলপ টাইম বাৰু ৰেষ্ট লৈছোঁ, বাকী অকণমান মা আৰু ভাইটিয়ে হেল্প কৰি আছে। এতিয়া আৰু মই কামত লাগি যাম। তো ভিডিঅ'টো আগলৈকে চাই থাকক। আৰু এয়া হৈছে আমাৰ অতি মৰমৰ, মোৰ প্ৰিয় গাই গৰুটো। চ' মোৰ বহুতেই ভাল লাগে। আৰু এইটো তাতকৈও প্ৰিয় মোৰ ৰাণী। ঐ ৰাণী, এয়া দেখিছেনে? চাইছে লগে লগে চাইছে। বুজি পায় ন? চ' মোকো বহুতখিনি মৰম দিয়ে আৰু যি কওঁ তাকেই বুজি পায়। চ' বহুত ভাল লাগে আৰু। এই দেখিছা কি ধুনীয়াকৈ চাইছে, বুজি পায় আৰু। বুজি পায়। তো মোৰ ৰাণীও আছে মোৰ লগত ন? ৰাণী ঐ, তো বহুত ভাল লাগে। মোৰ ঘৰত বাছ মোৰ প্ৰিয় গৰুটোৰ লগতে এনেকৈ খেলি থাকোঁ। তো বহুত ভাল লাগে আৰু মনটো বহুতখিনিয়ে ভাল লাগি থাকে। বাকী মোৰ গাঁৱত মানে লগ চগ বেছি নাই, বন্ধু বান্ধৱী বেছি নাই। তো মই এনেকৈ থাকোঁ ঘৰত, ব্লগ বনাওঁ, ভিডিঅ' বনাওঁ আপোনালোকক দেখুৱাৰ কাৰণে। মোৰ বেলেগ বাৰু কামো নাই এতিয়া এনেই আছোঁ ঘৰতে। চ' এইখিনি অকণমান সুবিধা পাইছোঁ আৰু কেতিয়া ক'লৈ যাওঁ সেইটো বাৰু পিছৰ কথা। এতিয়া পাৰা পৰ্যন্ত মই ব্লগবিলাক বনাই থাকিম, দেখুৱাই থাকিম। চ' মোক ছাপোৰ্ট কৰি যাব প্লিজ। এইবোৰ ধান অকলে আনিলোঁ, আনি কিনে এনেকৈ জমাই থৈ দিছোঁ। এতিয়া মা আৰু ভাইটিয়ে আহি এইবোৰ লৈ যাব ঘৰলৈ আৰু মই এতিয়া কামটো কণ্টিনিউ কৰি দিম। আহি পালে আৰু হাংগামা লগাই দিব মা আৰু ভাইটিয়ে।